নমস্কাৰ মেনিফেষ্ট লাৰ্ণিং চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ নাম চিন্তু মালি আসাম হিষ্ট্ৰীৰ 1000+ সিৰিজৰ এটা মই সিৰিজ আৰম্ভ কৰিম য'ত অসমৰ প্ৰায়বোৰ কোৱেশ্চন মই ইয়াত ইনক্লুড কৰিম গতিকে আসামৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এই সিৰিজটোৱে আপোনালোকক যথেষ্ট সহায় কৰিব এই সিৰিজটোত মই অসমৰ যিবোৰ কোৱেশ্চন আছে লগতে যিবোৰ কাৰেণ্ট আপডেট হৈছে সেই সকলোবোৰ মই ইয়াত দি দিম অলৰেডি এই কোৱেশ্চনসমূহ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আগতে দেখা গৈছে গতিকে তাৰ লগত অনুসংগিকভাৱে মই আৰু কেইটামান বেলেগ বেলেগ কোৱেশ্চন বা আপডেট কোৱেশ্চনসমূহ আলোচনা কৰিম যিবোৰ আপোনালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব গতিকে এই মই সিৰিজটো কেইবাটাও পাৰ্টত ভাগ কৰি দিম গতিকে 1000+ হৈ যাব কোৱেশ্চনসমূহ গতিকে আপোনালোকে এই সিৰিজটো সম্পূৰ্ণৰূপে চাব আপোনালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে যথেষ্ট সহায়ক হ'ব গতিকে আজিৰ এই সেশনটো আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল হোৱাট ইজ দ্য ৰেংক অফ আসাম ইন ইণ্ডিয়া ইন টাৰ্মছ অফ পপুলেশ্যন জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত অসম ৰাজ্যৰ স্থান কিমান সেইটো সুধিছে অৰ্থাৎ অসমৰ যিমান জনসংখ্যা আছে সেই ভাৰতবৰ্ষৰ তুলনাত সেই বাকী ষ্টেটৰ তুলনাত অসমৰ ৰেংক কিমান সেইটো দিছে অপশ্যন এ 15 অপশ্যন বি 16 অপশ্যন চি 17 আৰু অপশ্যন ডি আছে 14 গতিকে অপশ্যন চাৰিটাৰ ভিতৰত অপশ্যন এ যিটো আছে 15 15 নম্বৰত স্থানত আছে অসম জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত গতিকে অপশ্যন এ শুদ্ধ উত্তৰ পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িছোঁ হু এষ্টাব্লিছ দ্য বৰপেটা সত্ৰ বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো সুধিছে অপশ্যন এ শংকৰদেৱ অপশ্যন বি মাধৱদেৱ অপশ্যন চি হেম সৰস্বতী আৰু অপশ্যন ডি আছে ৰঘুদেৱ গতিকে বৰপেটা সত্ৰ অপশ্যন নম্বৰ বি যিটো দি আছে মাধৱদেৱ এই মাধৱদেৱে বৰপেটা সত্ৰ স্থাপন কৰিছিল গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িছোঁ হোৱাট ইজ দ্য ৰেংক অফ আসাম ইন ইণ্ডিয়া ইন টাৰ্মছ অফ এৰিয়া এলেকাৰ ফালৰ পৰা অৰ্থাৎ মাটিকালিৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহৰ তুলনাত আমাৰ অসমৰ ৰেংক কিমান সেইটো দিছে অৰ্থাৎ অসমৰ যিমান মুঠ মাটিকালি আছে সেইটো আমাৰ ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত কিমান নম্বৰ পজিশ্যনত আছে গতিকে অপশ্যন এ 14 অপশ্যন বি 15 অপশ্যন চি 16 আৰু অপশ্যন ডি আছে 17 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি যিটো দি আছে 17 গতিকে আমাৰ অসমৰ ৰেংক 17 নম্বৰ স্থানত আছে মাটিকালিৰ ফালৰ পৰা ইয়াৰ আগৰ কোৱেশ্চনটোত আলোচনা কৰিলোঁ যে আমাৰ পপুলেশ্যন ফালৰ পৰা অসমৰ ৰেংক ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত কিমান সেইটো সুধিছিল সেইটো হৈছিল 15 আৰু মাটিকালিৰ ফালৰ পৰা অসমৰ ৰেংক 17 তাৰপিছত এটা তলত মই আপডেট লিখি দিছোঁ ক্ৰাইম ৰেট এতিয়া ক্ৰাইমৰ ক্ষেত্ৰত আমাৰ অসমৰ ৰেংক কিমান সেইটো সুধিছে একৰ্ডিং টু 2021 সেন্সাস গতিকে অসমৰ ৰেংক আছে 17 নম্বৰ পজিশ্যনত আছে ক্ৰাইমৰ ক্ষেত্ৰত অসম পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িছোঁ হুইচ ৰিফাইনাৰী ইজ আসাম ইজ অলছ' ন'ন এজ আসাম একৰ্ড ৰিফাইনাৰী আমাৰ যি অসম চুক্তি আছিল 1985 চনৰ 15 আগষ্ট তাৰিখে সেই অসম চুক্তিৰ অনুসৰি তলৰ কোনটো ৰিফাইনাৰী বা শোধনাগাৰ স্থাপন আছিল সেইটো দিছে অপশ্যন এ ডিগবৈ অপশ্যন বি নুমলীগড় অপশ্যন চি নুনমাটি আৰু অপশ্যন ডি আছে বঙাইগাঁও গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে নুমলীগড় এই নুমলীগড় ৰিফাইনাৰীটোক অসম চুক্তিৰ ৰিফাইনাৰী বুলি জনা যায় অৰ্থাৎ এই অসম চুক্তি অনুসৰি এই ৰিফাইনাৰীটো স্থাপন হৈছিল আৰু এই অসম চুক্তি অনুসৰি আৰু এটা আমাৰ সাংস্কৃতিক অনুষ্ঠান স্থাপন হৈছিল সেইটো কি মোক কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে মোক জনাই দিব পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িছোঁ ইন হুইচ ইয়াৰ গুৱাহাটী টি অকশ্যন ৱাজ এষ্টাব্লিছড কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল সেইটো সুধিছে অপশ্যন এ 1972 অপশ্যন বি 1970 অপশ্যন চি 1971 আৰু অপশ্যন ডি আছে 1973 গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে 1970 1970 চনত এই গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল গতিকে এই কুৱেশ্যনসমূহ আপোনালোকে ইজি বুলি ভাবি স্কিপ নকৰিব কাৰণ সেই ইজি কুৱেশ্যনসমূহে আপোনালোকৰ এক্সামত ভুল কৰি থৈ আহিব কাৰণ অপশ্যন যিকেইটা দিছে অপশ্যনকেইটাৰ মাজত বেছি ডিফাৰেঞ্চ নাই গতিকে এটা বছৰৰ মাজত ডিফাৰেঞ্চ আছে গতিকে 71 72 এনেকৈ খেলি মেলি লাগি যায় আৰু তেতিয়া আপোনালোকে কনফিউজনত পৰি শুদ্ধটো মাৰি থৈ আহে গতিকে কুৱেশ্যনসমূহ ইজি বুলি স্কিপ নকৰিব নিজকে যদি আপোনালোকে জানে তেতিয়াহ'লে নিজকে জুখি চাওক যে আপোনালোকৰ মনত আছেনে নাই মোৰ লগত মিলে নে নিমিলে সেইটো আপোনালোকে নিজকে টেষ্ট কৰি চাওক পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হুইচ হিল বৈশিষ্ট টেম্পল ইজ লোকেটেড আমাৰ যিটো বৈশিষ্ট টেম্পল আছে সেই বৈশিষ্ট টেম্পলটো কোনটো পাহাৰত আছে সেইটো সুধিছে অপশ্যন এ দেৱানগিৰি হিল অপশ্যন বি নীলাচল হিল অপশ্যন চি শৰণীয়া হিল আৰু অপশ্যন ডি আছে সন্ধ্যাচল হিল গতিকে আমাৰ যিটো বৈশিষ্ট টেম্পল আছে সেই বৈশিষ্ট টেম্পলটো অপশ্যন নম্বৰ ডি যিটো আছে সন্ধ্যাচল হিল এই সন্ধ্যাচল হিলত বৈশিষ্ট টেম্পলটো আছে পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট চিভিল ছাৰ্ভেণ্ট ফ্ৰম আছাম অসমৰ প্ৰথম চৰকাৰী কৰ্মচাৰী কোন আছিল অপশ্যন এ পাৰুল দাস
অপশ্যন বি আনন্দৰাম বৰুৱা, অপশ্যন চি আশাপূৰ্ণা দেৱী, অপশ্যন ডি হোমেন বৰগোহাঁই। অৰ্থাৎ চিভিল চাৰ্ভেণ্ট মিনছ লোকসেৱা পৰীক্ষাত কোন অৱতীৰ্ণ হৈছিল প্ৰথম সেইটো সুধিছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিত যিটো দিয়া আছে আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা আছিল প্ৰথমগৰাকী অসমৰ চিভিল চাৰ্ভেণ্ট। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড গিভেন টু পাকিস্তান ইন 1947? কোনখন জিলা অসমৰ পৰা 1947 চনত পৃথক কৰি সেইটো পাকিস্তানক দিয়া হৈছিল সেইটো দিছে। অপশ্যন এ শ্বেলেট, অপশ্যন বি বাঘ, অপশ্যন চি বাজাউৰ আৰু অপশ্যন ডি আছে নীলাম। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো দিয়া আছে শ্বেলেট। এই শ্বেলেট ডিষ্ট্ৰিক্টটো আমাক অসমৰ পৰা পৃথক কৰি নি সেইটো পাকিস্তানক দিয়া আছিল 1947ত। নেক্সট, হোৱাট ইজ দ্য ফৰ্মাৰ নেম অফ গুৱাহাটী? গুৱাহাটীক আগতে কি নামেৰে জনা গৈছিল সেইটো সুধিছে। অৰ্থাৎ গুৱাহাটীৰ পূৰ্বৰ নাম কি? অপশ্যন এ প্ৰাগজ্যোতিষপুৰ, অপশ্যন বি কামৰূপা, অপশ্যন চি বাৰকুলা আৰু অপশ্যন ডি আছে প্ৰাগজ্যোতিষ। গতিকে গুৱাহাটীক আমি আগতে প্ৰাগজ্যোতিষপুৰ নামেৰে জানিছিলোঁ। গতিকে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট, দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড ইন? বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান কোন ঠাইত আছে সেইটো সুধিছে। অপশ্যন এ যোৰহাট, অপশ্যন বি তেজপুৰ, অপশ্যন চি মৰিগাঁও আৰু অপশ্যন ডি আছে নগাঁও। গতিকে ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট আমাৰ যোৰহাটত আছে। গতিকে অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ ছিংগাৰ অফ আছাম ইজ ন'ন এজ বাৰ্ড অফ ব্ৰহ্মপুত্ৰ? অসমৰ কোনজন গায়কক ব্ৰহ্মপুত্ৰৰ চৰাই বুলি জনা যায়? অপশ্যন এ জুবিন গাৰ্গ, অপশ্যন বি তৰালী শৰ্মা, অপশ্যন চি ভূপেন হাজৰিকা আৰু অপশ্যন ডি আছে অংগৰাগ মহন্ত। গতিকে বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলি অপশ্যন নম্বৰ চি যিটো দি আছে ভূপেন হাজৰিকা, এই ভূপেন হাজৰিকাক জনা যায়। যদি আপোনালোকে মোক কিবা কুৱেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম আইডি মোৰ ডেছক্ৰিপশ্যনত দি দিম। গতিকে ইনষ্টাগ্ৰামত গৈ মোক ফ'ল' কৰিব আৰু তাতে মোক ইণ্ডিভিজুৱেলি মেছেজ দিব পাৰে যদি কিবা সুধিব লগা থাকে। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? অসমৰ ৰাজ্যিক চৰাই কি সেইটো সুধিছে। অপশ্যন এ হোৱাইট উইংড উড ডাক, অপশ্যন বি পেৰট, অপশ্যন চি ইগল আৰু অপশ্যন ডি আছে কুকু। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো দিছে হোৱাইট উইংড উড ডাক অৰ্থাৎ দেওহা। সেই দেওহাটো হৈছে অসমৰ ৰাজ্যিক চৰাই। গতিকে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য ষ্টেট এনিমেল অফ আছাম? অসমৰ ৰাজ্যিক প্ৰাণী কি সেইটো সুধিছে। অপশ্যন এ টাইগাৰ, অপশ্যন বি ডিয়াৰ, অপশ্যন চি এলিফেণ্ট, অপশ্যন ডি ৰাইনো। গতিকে অসমৰ ৰাজ্যিক এনিমেল হ'ল অপশ্যন নম্বৰ ডি যিটো দি আছে আমাৰ এশিঙীয়া গড়, এই ৰাইনোটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য ষ্টেট ট্ৰি অফ আছাম? অসমৰ ৰাজ্যিক গছ কি সেইটো সুধিছে। ইয়াত অসমীয়াটো ট্ৰেঞ্চলেট কৰিব ৰৈ গ'ল। গতিকে অসমৰ ৰাজ্যিক গছ অপশ্যন এ বানায়ন ট্ৰি, অপশ্যন বি হলং, অপশ্যন চি নাহৰ আৰু অপশ্যন ডি আছে তিতাচপা। গতিকে অসমৰ ৰাজ্যিক গছ হ'ব অপশ্যন নম্বৰ ডি বিত যিটো দি আছে হলং, এই হলং হ'ব অসমৰ ৰাজ্যিক গছ। গতিকে অপশ্যন বি শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য ষ্টেট ফ্ৰুইট অফ আছাম? অসমৰ ৰাজ্যিক ফল কি? এইটো এটা ৰিচেণ্টলি এনাউন্স কৰিছে অসমৰ ৰাজ্যিক ফলটো। গতিকে এইটো এটা কাৰেণ্ট আপডেটে হয় অসমৰ। গতিকে অপশ্যন এ দি আছে মেংগ', অপশ্যন বি দি জেকফ্ৰুইট দিছে, অপশ্যন চি দিছে কাজি নেমু আৰু অপশ্যন ডি দিছে বানানা। গতিকে অসমৰ ৰাজ্যিক ফল হিচাপে অলপতে কাজি নেমুক স্বীকৃতি প্ৰদান কৰা হৈছে। গতিকে সেইটো বস্তু মনত ৰাখিব, সেইটো ইম্পৰ্টেণ্ট হয়। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম? অসমৰ ৰাজ্যিক ফুল কি? অপশ্যন এ ৰ'জ, অপশ্যন বি লিলি, অপশ্যন চি লোটাছ আৰু অপশ্যন ডি আছে কপৌ ফুল। গতিকে অসমৰ ৰাজ্যিক ফুল হ'ল অপশ্যন নম্বৰ ডি যিটো দি আছে কপৌ ফুল, সেইটো শুদ্ধ উত্তৰ। আৰু ইয়াৰ ইংলিছ নামো দিব পাৰে, ফক্সটেইল অৰ্কিড বুলি দিব পাৰে। গতিকে দুটা নামে মনত ৰাখিব, ইংলিছত দিলে ফক্সটেইল অৰ্কিড আৰু অসমীয়াত দিলে কপৌ ফুল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য ষ্টেট গেম অফ আছাম? অসমৰ ৰাজ্যিক খেল কি? অপশ্যন এ কাবাডী, অপশ্যন বি হকী, অপশ্যন চি ফুটবল আৰু অপশ্যন ডি আছে থোপ খেল। গতিকে অসমৰ ৰাজ্যিক খেল হ'ব অপশ্যন নম্বৰ ডি যিটো দিছে থোপ খেল। থোপ খেল হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য ষ্টেট মটো অফ আছাম? অসমৰ ৰাজ্যিক মটো কি? অপশ্যন এ সত্যমেৱ জয়তে, অপশ্যন বি জয় আই অসম, অপশ্যন চি অতিথি দেৱো ভৱ আৰু অপশ্যন ডি দি আছে অসম চৰকাৰ। গতিকে অসমৰ ৰাজ্যিক মটো হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে জয় আই অসম। গতিকে জয় আই অসম হ'ব আমাৰ শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ বি উইল বি দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ ন'ন এজ ফৰেষ্ট মেন অফ আছাম?
অসমৰ বন মানুহ বুলি কাক জনা যায় সেইটো সুধিছে, এইটো ইম্পৰ্টেণ্ট হয়। অপশ্যন এ যাদৱ পায়েং, অপশ্যন বি অৰুণ দাস, অপশ্যন চি শ্ৰীনিবাস ৰাও আৰু অপশ্যন ডি আছে মনোজ কুমাৰ। গতিকে অসমৰ ফৰেষ্টমেন বুলি অপশ্যন নম্বৰ এ যিটো দি আছে যাদৱ পায়েং, এই যাদৱ পায়েঙক অসমৰ ফৰেষ্টমেন বুলি জনা যায়। আৰু এই যাদৱ পায়েঙে যিখন ফৰেষ্ট খুলিছে সেইখনৰ নাম কি, মলাই ফৰেষ্ট বুলি জনা যায়। গতিকে সেইটো বস্তু মনত ৰাখিব, যাদৱ পায়েঙে মলাই ফৰেষ্ট খুলিছে আৰু ফৰেষ্টমেন অফ আছাম বুলি যাদৱ পায়েঙক জনা যায়। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ জ্ঞানপীঠ এৱাৰ্ড ফ্ৰম আছাম? অসমৰ পৰা জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল সেইটো সুধিছে। অপশ্যন এ নীলমণি ফুকন, অপশ্যন বি ভূপেন হাজৰিকা, অপশ্যন চি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু অপশ্যন ডি আছে জ্যোতিপ্ৰসাদ আগৰৱালা। গতিকে অসমৰ পৰা জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন হ'ল অপশ্যন নম্বৰ চি যিটো দি আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেতে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু তেখেতে এই জ্ঞানপীঠ বঁটা লাভ কৰিছিল 1979ত মৃত্যুঞ্জয় নামৰ পুথি এখনৰ বাবে। আৰু তাৰ পিছত মামণি ৰয়ছম গোস্বামীয়ে 2001 চনত এই জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিল। গতিকে মই গোটেইখিনি বস্তু কৈ দিলোঁ, মনত ৰাখি যাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগিছে লাইক কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানে। ধন্যবাদ।